নমস্কাৰ, মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ নলবাৰীত ককৰায়া নামৰ এখন গাঁৱত আছোঁ আৰু ইয়াৰ আশে পাশে অৱস্থিত আছে গোপাল থান বুলি এখন থান আৰু এই প্ৰভু শ্ৰীকৃষ্ণৰ গোপাল থান। আৰু এই গোপাল থানত আমি আজি আহিছোঁ। মানুহৰ জনবিশ্বাস আছে ইয়াত যে এই থানত যদি কোনোবাই বন্তি জ্বলাই পবিত্ৰ মনেৰে যদি কিবা বিচাৰে তেতিয়া সেই মনৰ কামনা পূৰণ হয় বুলি জনবিশ্বাস আছে। আৰু আমিও তেনেধৰণৰ কিবা বুকুত বান্ধি সেৱা কৰিছিলোঁ, শৰাই দিছিলোঁ আগত। আৰু ঠিক তেনেদৰে আমাৰ মনৰ কামনা পূৰণ হ'ল আৰু এই মনৰ কামনা পূৰণ হোৱাৰ বাবে পুনৰ আমি আহিছোঁ এই মন্দিৰলৈ কিবা অকণমান শৰাই আগবঢ়াবলৈ। আৰু মন্দিৰত মোৰ ৱাইফে এপাহি ৰূপৰ ফুল দিয়াৰ মানস কৰিছিলে আৰু সেই ফুলপাহ আমি দিবলৈ আহিছোঁ। এয়া হ'ল গোপাল থান। আমাৰ নলবাৰীৰ যি ককয়া আছে, ককয়াৰ নাতি দূৰত অৱস্থিত এই গোপাল থান। আৰু এই থানৰ পৰিৱেশ ঠিক এনেধৰণৰ। মোৰ সন্মুখত যিজোপা আপোনালোকে গছ দেখিছে, খুব ডাঙৰ গছ, আহত গছ এজোপা দেখিছে, আহত গছ নে বৰগছ তেনে কিবা গছ। আৰু সেই গছজোপাৰ ঠাল ঠেঙুলিয়ে গোটেই থানখন আৱৰি আছিল, এতিয়াও আছে, কিন্তু কিছু ঠাল ঠেঙুলি ভাঙি গ'ল। আপোনালোকে দেখিছে এটা সময়ত আমি যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে এই গোটেই থানখন এই গছজোপাৰে আৱৰি ধৰি ৰৈছিল। আৰু এই গোটেই থানখনৰ বহুত মহত্ব আছে। ওচৰৰ সমগ্ৰ নলবাৰীতে এই থানখনৰ চৰ্চা আছে। সকলোৱে বিশ্বাস কৰে, এই থানখনক প্ৰতি সকলোৰে শ্ৰদ্ধা আছে। গতিকে এই থানখনত প্ৰায় সদায় শৰাই থাকি দূৰ দূৰণি মানুহে আহি ইয়াত শৰাই দিয়ে। আমিও আহিছোঁ, আমি নগাঁৱৰ পৰা গৈছোঁ। ঠিক তেনেদৰে অসমৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াত শৰাই দিয়ে। খুব সাধাৰণ দেখিব হ'লেও কিন্তু এই থানখন সঁচাই অসাধাৰণ। আৰু এয়া হ'ল এই গছজোপা, যি গছজোপা সকলোৱে প্ৰণাম কৰে, ভক্তি কৰে আৰু চাকি বন্তি এই গছজোপাৰ তলতেই সকলোৱে জ্বলায়। আৰু এই গছজোপাই গোটেই থানখন আৱৰি ৰাখিছে, আপোনালোকে দেখিছে। আৰু কিছু সংখ্যকে ইয়াত গামোচা বান্ধে, নিজৰ যি মনৰ কামনা আছে সেই মনৰ কামনা উল্লেখ কৰি গামোচা বান্ধে। আমিও আমাৰ যি মনৰ কামনা পূৰণ হ'ল তাৰ বাবে ভগৱানক ধন্যবাদ জনালোঁ। আৰু লগতে আমি ভগৱানৰ প্ৰতি ভক্তিভাৱেৰে সদয় হৈ তেওঁৰ ওচৰত আমি এভাগি শৰাই আগবঢ়াব আহিছোঁ। গতিকে মোৰ ল'ৰা ছোৱালীকেইটা আছে, মোৰ পৰিয়াল আছে, পৰিয়াল লৈ আহিছোঁ। আৰু ওচৰৰ যি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকো আহিছে, আৰু দুই এখন শৰাই আছে। গতিকে সেই ভক্তপ্ৰাণ ৰাইজসকলে আহিছে, ইয়াত সদায় আহে, নাম গায় তেওঁলোকে। আৰু সেই যি থানখন আছে সেই থানখনৰ মহত্ব আৰু কিছু কিংবদন্তি আছে, সেইখিনি মই তাতে সোধোতে কৈছিলে, মই অলপ পাহৰিছোঁ যে বহুত বছৰ আগতে কিবা এগৰাকী মাইকী মানুহ আহিছিলে, বহুত ৰাতি কিবা অত্যাচাৰ সহ্য কৰিব নোৱাৰে। আৰু এই থানখনৰ ওচৰতেই য'ত থানখন আছে সেই জেগাখিনিতে তেওঁ এই গছজোপাৰ তলতেই কিবা জিৰণি লৈছিল। আৰু ৰাতি যেতিয়া খুব বতাহ বৰষুণ আছিল, সেই জিৰণি লওঁতে সেই থানখনতেই প্ৰভু শ্ৰীকৃষ্ণই কিবা এক চমৎকাৰেৰে সেই মহিলাগৰাকীক উদ্ধাৰ কৰিছিল, মহিলাগৰাকীক ৰক্ষণাবেক্ষণ দিছিল, তেনেধৰণৰ এটি কিংবদন্তি আছে। আৰু সেই গোটেই মানুহৰ মুখে মুখে চলি অহা এই কথা, এই যি কথা, সেই জনবিশ্বাস মানুহে সঁচাকৈ বিশ্বাস কৰে। আৰু সময়ে সময়ে বহুত ডাঙৰ অনুষ্ঠান ইয়াত হয়, মেলা হয়। এবাৰ মেলা হৈছিলে, মেলাতো আমি আহিছিলোঁ। খুব ডাঙৰকৈ ইয়াত মেলা হয়। আৰু ইয়াত বহুত পাৰ আছে, দেখিছে আপোনালোকে। মানুহে দিয়া প্ৰসাদ খাবৰ কাৰণে পাৰ ভৰ্তি হৈ থাকে, আৰু বহুতে এই পাৰ উচৰ্গাও কৰে। আৰু মোৰ ল'ৰা ছোৱালী পৰিয়ালৰ সৈতে আমি আহিছোঁ এই থানত। আৰু প্ৰথম যেতিয়া মই বিয়া পাতিছিলোঁ, বিয়া পাতি ইয়ালৈ আহিছিলোঁ আমি। আৰু তেতিয়াই আমাৰ তেওঁ আশীৰ্বাদ দিছিলে পূজাৰীজনো খুবেই ভাল। সেই আশীৰ্বাদ অনুসৰি মোৰ ল'ৰা হৈছিলে, ল'ৰাৰ পিছত এতিয়া মোৰ ছোৱালী। গতিকে আৰু মোৰ খুব যোৱা বছৰ মোৰ পত্নীয়ে বিচৰা ধৰণে এটি তেওঁৰ নিজেই পঢ়া অনুসৰি এটি চাকৰি লাভ কৰিছিলে, নিযুক্তি লাভ কৰিছিলে। সেই সকলো মিলাই আমি আহিছোঁ। আৰু লগতে আমি সেই প্ৰসাদৰ লগতে এনেদৰে কচুৰি, জেলেপি, চাহ সকলোকে যিসকল ভক্তপ্ৰাণী ৰাইজ আছে তেওঁলোকক আমি খুৱাবৰ বাবে
মনতে ভাবিছিলোঁ আৰু সেই তেনেদৰে আমি আহিছোঁ আৰু খুব ভাল লাগে কেতিয়াবা তেনেধৰণৰ এইফালে নলবাৰী বা ককয়া ফাললৈ আহিলে সোমালে আপোনালোকে গম পাব খুব ভাল এটা পৰিৱেশ পথাৰৰ মাজত নিৰ্জনতাৰ মাজত এক সুন্দৰ পৰিৱেশ খুব ভাল লাগে আৰু মানুহবোৰ খুবেই ভাল খুবেই সহায়কাৰী গতিকে সকলোৱে তেওঁলোকে আপুনি এই এনেধৰণৰ কিবা আগবঢ়ালে তেওঁলোকে খুব সহায় কৰে পূজাৰীজনৰ কথা আকৌ এবাৰ ক'লোঁ যে পূজাৰীজন খুবেই ভাল আমি যেতিয়াৰ পৰা আহিছোঁ পূজাৰীজনক লগ পাইছোঁ খুব ভাল কিছুমান ঠাইত আমি ভাৰতৰ বিভিন্ন ঠাইত যেতিয়া যাওঁ ক'ৰবাত পূজাৰী কেতিয়াবা আমি ক'ৰবাত দেখোঁ যে টকা পইচাৰ খুব বিচাৰে মানে দান দিবৰ কাৰণে কিন্তু তেনেধৰণৰ ইয়াত একদম নাই খুব ভাল লাগিল আহি গতিকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ